ইমান ধ্যান দি কি কৰি আছ তই? এইবোৰ কাৰ প্ৰজেক্ট হয় এখন? ইমান ধ্যান দি কৰি আছ যে? এইবোৰ ধ্যান দিব লাগিছে নি? এইবোৰ মোৰ বায়ে হাত কামালে মই চুটকিতে কৰি দিব পাৰোঁ। এইবোৰ মোৰ টিউশ্যন ষ্টুডেণ্টৰ হয়। হেৰি স্কুলৰ পৰা এটা প্ৰজেক্ট দিছে, ইমান টান টান প্ৰজেক্ট দিছে, কৰিবলৈও ল'ৰা ছোৱালী অসুবিধা নহয় জানো বাৰু? ইমানখিনি তাতে দিছে। এইফালে চব আকৌ কি কি আঁকিলোঁ ভিডিঅ'টো দেখাই দিয়ক। ভ মানে ভৰি, ব মানে কি কওক বাৰু? গাড়ী এখন লিখি দিছোঁ, ব মানে কি কওক বাৰু মাজান? কনফিউজন। ব মানে বগলী হয়। বগলী নহয়, ব মানে বাহন। ভাবিছে ব মানে কি হ'ব? এখন কি গাড়ী মানে? বাছৰ নিচিনাও লগা নাই। এই ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰাটো বৰ বিশেষ কাৰণ নাই বাৰু, কিন্তু মই এইবোৰ কৰি বিৰাট ভাল পাওঁ আৰু মোৰ ভাল পোৱা কামখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। মানে মই যিহেতু টিউশ্যন কৰোঁ, টিউশ্যন ষ্টুডেণ্টৰ বাবেই এইখিনি কৰিছোঁ। এছাইনমেণ্ট দিছে স্কুলৰ ফালৰ পৰা, তেওঁলোকে ড্ৰয়িং কৰিব নোৱাৰে, ইমান সৰু হৈ আছে, ইমানখিনি ক্লিয়াৰকৈ ধুনীয়াকৈ কৰিব নোৱাৰে যিহেতু, তো ময়ে কৰি মেলি দিলোঁ, হেল্প কৰি দিলোঁ। সৰুতে আকৌ মই মোৰ নিজৰ ড্ৰয়িং, নিজৰ প্ৰজেক্ট মই নিজেই কৰি ভাল পাইছিলোঁ, কাৰণ মই এইবোৰ কৰি বিৰাট ভাল পাওঁ যিহেতু, মই আনক কৰিব নিদিওঁ। এতিয়া ইমান ডাঙৰ হৈ গ'লোঁ যিহেতু এই কামবোৰ কৰি কিন্তু মই কেতিয়াও আমনি নাপাওঁ। মানে কৰিব পালে একদম চখত কৰোঁ আৰু পূৰা মানে ভাল হ'ব লাগে, পাৰফেক্ট হ'ব লাগে, তেনেকুৱা নিচিনাকৈ কৰোঁ। লাগিলে বেয়াই হওক, পৰা হেঁপাহ যোনটো আছে নহয়, সেই সৰুৰ পৰা ডাঙৰলৈকে থাকিয়ে গ'ল। মই আকৌ সৰুৰ পৰাই আৰ্ট স্কুল যোৱা নাছিলোঁ, এইবোৰ চব নিজে নিজে শিকা হয়। কেতিয়াবা ভাবোঁ যদি আৰ্ট স্কুল গ'লোহেঁতেন চাগে ইয়াতকৈ বেছি পাৰফেক্ট হ'লোহেঁতেন নেকি। বাৰু ড্ৰয়িংবোৰ কেনেকুৱা হৈছে ক'বলৈ নাপাহৰিব।